তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনোজ বিজ আছাম আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মনোজ বিজ আছাম। তো আজি এটা খুব ধামাকা ভিডিঅ' হ'ব গৈ আছে, আনবক্সিং ভিডিঅ'। মোৰ লগত আছে GoPro Hero 8, এইটো দেখা পাইছে আপোনালোকে, আৰু আছে লগতে আছে এডাপ্টাৰ, আৰু এইটো মাইক লৈছোঁ। মাইকটো মই ইউজ কৰি আছোঁ কাৰণ ৰুমৰ ভিতৰত আছোঁ, মাতটো ইক' হৈ থাকে, সেইকাৰণে মাইকটো মই ইউজ কৰি লৈছোঁ আৰু মাইকটো লৈছোঁ। গোটেই এই তিনিটা বস্তু লৈছোঁ আৰু কষ্টিংখিনি মই বাৰু নকওঁ এতিয়া, আৰু কিছুমানে ক'ব কষ্টিংখিনি বুজাই দিলে ক'ব, কিছুমানে লেভেল দিয়া বুলি ক'ব। তো সেইকাৰণে মই কষ্টিংটো এতিয়া নকওঁ। যদি আপোনাক কষ্টিংটো যদি বিচাৰে, যদি কষ্টিংটো যদি জানিব বিচাৰে, তো নেক্সট এটা ভিডিঅ'ত মই জনাই আছোঁ। আজি মাত্ৰ মই আনবক্সিংটো দেখাই আছোঁ, মানে কি কি বস্তু আছে, কি কি ফিচাৰ্ছ আছে সেইখিনি দেখাই আছোঁ মই। তো অলপ আনবক্সিংটো কৰি দিওঁ ধামাকা কৰি। তো এতিয়া মই কটাৰীখন লৈ আহোঁ মজা কৰি। এইখন পুৰা আনবক্সিং কৰি দিম। আৰু এইফালে আছে মাংস পুৰা ৰেডি হৈ আছে, বনাব লাগে মাত্ৰ। পুৰা পাৰ্টিও আছে আজি, তো সোনকালে মই ভিডিঅ'টো শ্বুট কৰি কিনে খানা খাব লাগে আৰু সোনকালে খানা বনাব লাগে। আৰু এতিয়া সোনকালে মই আনবক্সিংটো কৰি দিওঁ। আৰু মোৰ লগত আছে মেধি ভাই, এই পুৰা ধামাকা হ'ব। আৰু খানা কি হ'ব আজি? খানা মঙহ। তো মজা খানা বনাই গাইছ ৰেডি কৰি দিওঁ এইখন দি। ফাইনেলি গ'ল। এইটো খুলি দিলোঁ। খুলি দিয়াৰ লগে লগে এনেকুৱা এটা বেগ আহিব ন, কি মজা সঁচাকৈ আল্টিমেট বেগ। এইটো চাওক, আল্টিমেট বেগ। অ' মাই গড, আল্টিমেট চাওক না। তো এইটো খুলি দিম এতিয়া। এইটো খুলি দিয়াৰ লগে লগে আহি গ'ল ছেট, পুৰা ছেট। আৰু খুলি দিয়াৰ লগে লগে এইফালে আছে এখন মেনুৱেল পায়, এখন মেনুৱেল। কাৰণ ইয়াতে কিবা কিবি বস্তু নাজানা থাকিলে মানে লিখা থাকে ইয়াতে, তো সেইখিনি মানে পঢ়ি মানে ছেটিংছটো মিলাব পাৰি আৰু এখন থাকিলে। আৰু ষ্টিকাৰ পায় তিনিখন। গাড়ীত লগাব, হেলমেটত লগাই, য'ত লগাই লগাব পাৰিব আৰু থাকে মাত্ৰ দিয়ে লগাব কাৰণে। আৰু এখন আছে মোৰ বিলখন, য'ৰ পৰা লৈছিলোঁ মই। তাৰপিছত আছে এডাল ডাটা কেবল চাৰ্জ দিয়াৰ কাৰণে। আৰু এইটো আছে হেলমেটৰ কাৰণে মাউণ্ট কৰাৰ কাৰণে, এইটো লক। আৰু এইটো আছে হেলমেটত লগাৰ কাৰণে হয়, কেমেৰাটো লগাৰ কাৰণে। আৰু এইফালে আছে মেইন কেমেৰা, এইটো হৈছে মেইন কেমেৰা। এইটো হৈছে মেইন কেমেৰা। চাওক না, বস্তুটো সৰু কিন্তু কিমান বাপৰে বাপ। আৰু মই অন কৰি দেখাই দিছোঁ এবাৰ, এইটো চাওক। এইটো মোক দেখাই পাইছে চাগে, ভালকৈ কেপচাৰ কৰিব পৰা নাই কেমেৰা। তো মজা এটা হয়, কোৱালিটি মজা। তো মই ভিডিঅ'টো শ্বুট কৰি কিনে এইটো নহ'ব, মানে বেলেগ এটা ভিডিঅ'ত মই এইটো ভিডিঅ' শ্বুট কৰি দেখাই দিম। আৰু মোৰ লগত আছে এটা SJCam আছে, SJCam 4000। তো সেইটোৰ আৰু এইটোৰ মই ডিফাৰেঞ্চটো মানে ভিডিঅ' এটা বনাই কিনে দেখাই আছোঁ মই। আৰু যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট বহুত ধামাকা ভিডিঅ' আহি আছে আৰু। তো মই এইটো থৈছোঁ বাৰু এতিয়া। আৰু এইফালে আছে এডাপ্টাৰ এটা লৈছোঁ। আৰু যদি আপোনালোকে মটৰ ব্লগিং, এডাপ্টাৰটো মাষ্ট বি লাগিবই, কাৰণ এডাপ্টাৰ নহ'লে মানে মাইকটো ইউজ কৰিব নোৱাৰে। তো এডাপ্টাৰ লাগিবই। এডাপ্টাৰটো কিন্তু দেখাত কিন্তু এডালো চাওক, দেখাত কিন্তু এডালো সৰু, কিন্তু মালটো বহুত মোটা হয়। তো সেইকাৰণে মই মানে কষ্টিংটো এতিয়া বৰ্তমান নকওঁ। কিছুমানে ক'ব আৰু এটা সৰু বস্তু লৈ কিনে বহুত মানে হেৰি দিয়া বুলি। তো সেইকাৰণে মই কষ্টিংটো বাৰু এতিয়া নকওঁ। যদি আপোনালোকে যদি কষ্টিংটো বিচাৰে বা কষ্টিংটো জানিব বিচাৰে, তো কমেণ্ট কৰি জনাব, মই কষ্টিংটো জনাই দিম। কিমানখিনি মানে ক'ৰ পৰা লৈছোঁ, অফলাইন লৈছোঁ নে অনলাইন লৈছোঁ, মানে কিমান হেৰি লৈছোঁ, সেইখিনি মই গোটেই ডিটেইলছটো দি দিম নেক্সট ভিডিঅ'ত। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। তো গাইজ মই এবাৰ অন কৰি দেখাই দিছোঁ কেমেৰাটো। এইফালে আছে পাৱাৰ বটম, এইটো তাতে মই অন কৰিলোঁ। এয়া চাওক, এইটো যদি পৰি যায় ন চাফা। এয়া চাওক কেমেৰা মই দেখাই আছোঁ, এইটো কেমেৰা। আৰু এইফালে মুড ছেটিং কৰিব পাৰিব, ইয়াতে পাৱাৰ বটমতে মুড ছেটিং কৰিব পাৰিব। ফটো হ'ব, এইটো ফটো হৈ আছে, এইটো ফটো হৈ আছে। আৰু এইটো আছে ভিডিঅ', এইটো ভিডিঅ' হৈছে, এইটো ভিডিঅ'টো চাওক। মই কোৱালিটি এবাৰ দেখাই দিছোঁ, কোৱালিটিটো কেনে হৈছে আপোনালোকে কমেণ্টত জনাই দিব। আৰু ৰেকৰ্ডিং ছুইচটো আছে এইফালে, এইটো হয় ওপৰত আছে ৰেকৰ্ডিং ছুইচটো। এইটো ওপৰৰ ফালে আছে, এইটো ৰেকৰ্ডিং ছুইচটো। ইয়াতে যদি কৰে ন ৰেকৰ্ডিং হৈ যাব। ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গ'ল, 1 2 3। আৰু মই নেক্সট ভিডিঅ' SJCam আৰু মোৰ লগত আছে SJCam 4000। তো মই নেক্সট ভিডিঅ'ত SJCam 4000 আৰু
এইটো GoPro Hero 8 মই কম্পাৰিজনটো মানে ভিডিঅ' কোৱালিটি বা যিকোনো এংগল বা ওৱাইড এংগল কোনটোত আছে কোনটোত নাই মই সেইখিনি গোটেই কম্পাৰিজনটো মানে দি আছো ভিডিঅ' কৰি ৰেকৰ্ডিং কৰি মজাকৈ দেখুৱাম গোটেইখিনি আপোনালোকে বুজি পাব তো সেইকাৰণে মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব চাওক মোবাইল টিপত ব্যস্ত হৈ আছে মোকে পুৰা খানা বনাবৰ কাৰণে মোকে ৰখি আছে बड़ा हरामी हो बेटा সেইকাৰণে মই ভিডিঅ'টো এইখিনিতে পুৰা সমাপ্ত কৰি সোনকালে খানা চানা বনাব লাগে খানা খাব লাগে যিহেতু আপলোড কৰিব লাগে আৰু আপোনালোকে কমেণ্টত জনাব যদি কষ্টিঙৰ মানে হেৰিখিনি লাগে আপোনালোকে কমেণ্টত জনাই দিব মই নেক্সট ভিডিঅ'ত জনাম আজিৰ ভিডিঅ' এইখিনি আছিলে আৰু ভিডিঅ'টো কেনে পায় কমেণ্টত জনাব আৰু যদি ভাল পায় তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়াৰে পৰা আহিছে ধামাকা ভ্লগ তো আজিলৈকে এইখিনিয়ে টকিলেন বাই বাই